কি বস্তু আমি এতিয়া ভালকে নাজানো, কিন্তু খুব অনুমান এই জন্তুটো আমাৰ ওচৰে পাজৰে এনেকুৱা আজিলৈকে আমি দেখা পোৱা নাই। আমি আৰু অলপমান যোগাযোগ কৰিলোঁ, তেওঁলোকে এতিয়ালৈকে আহি পোৱা নাই, হয়তো কিবা কাৰণ। আমি নগৰৰ পৰা এই গাঁওখনৰ মাজত এটা দুষ্প্ৰাপ্য প্ৰাণী এটা দেখা পালোঁ। তো তেনেকৈ আগে পাছে তেনেকৈ দেখা পোৱা নাই, কিন্তু আপোনাৰ হ'ল কি ৰাতিয়ে কিবা ক'ৰবাত গৈ মানে সম্ভৱতঃ কাৰেণ্টৰ কিবা চট পাইছিল নেকি, তেনেকৈ ৰাতিপুৱা গাঁৱলীয়া দুজন লোকে গৈ থকাতে যোনটো দেখা পায় অলপ আঘাতপ্ৰাপ্ত হৈ আছে। গতিকে কি বস্তু আমি এতিয়া ভালকৈ নাজানো, কিন্তু খুব অনুমান এই জন্তুটো আমাৰ ওচৰে পাজৰে এনেকুৱা আজিলৈকে আমি দেখা পোৱা নাই। এইখিনি আজি আমি দেখা পালোঁ। খুব বিভাগীয় লগত আমি আৰু অলপমান যোগাযোগ কৰিলোঁ, তেওঁলোকে এতিয়ালৈকে আহি পোৱা নাই, হয়তো কিবা কাৰণত তেওঁলোকে আহিব কিজানি, কিন্তু আমি এতিয়াকে তথাপিও যোগাযোগ কৰি আছোঁ। তেওঁলোকে আহি লৈ গ'লে আমি সুখী হ'ম আৰু আমাৰ ৰাইজৰ ফালৰ পৰা এইখিনি আমাৰ ক'ব লগা। পাণ্ডে বুলি সন্দেহ কৰে আমাৰ এটা খুব অনুমান হয়, তাৰমানে আমি অলপ কিবা জিঅ'গ্ৰাফিক কিয় এনিমেল এখনে দেখা পাওঁ পাণ্ডা বুলি, ঠিক এনেকৈ কিবা এটা ঠিক পাণ্ডা নহ'লে ঠিক তেনেকুৱা প্ৰজাতিৰে হ'ব পাৰে, এটা অনুমান এটা হৈছে। আৰু কোনটো জেগা এইটো আমাৰ কৃষ্ণাইৰ পৰা আমাৰ নগৰপাৰা বুলি কয় এইখিনি জেগা, এই ইয়াতে আজি পোৱা গৈছে ৰাতিপুৱা।